এনেকুৱা কৈছে আমাক চৰকাৰে চাই নাই ইতিমধ্যে তাৰে পিছত আৰু আমাৰ ঘৰো ভাঙি গৈছে আমাৰ ঘৰ কথা হৈছে এতিয়া নতুন চৰকাৰ গঠন হওক আমাক তেওঁলোকে যেতিয়া চাই সেয়ে আমাৰ অনুৰোধ আমাৰ দুখত একেবাৰে ভাগি গৈছোঁ আৰু একদম আমাৰ ইয়াতে আছিল স্কুল ঘৰ গোহাঁই ঘৰ আৰু লাইব্ৰেৰী আছিল আৰু ৰাস্তাটো ঠিক এনেকুৱা আছিল এই মাছত খান্দি এপাতটো বহুত মানুহ উঠি মানে বেলেগত উঠি গৈছে আৰু ময়ো তুমি ঘৰ ভাঙি চাইলা কৰি আছোঁ আৰু এই চাইলাখন ভাঙিটো ইয়াত মোৰ থাকিব লগা জেগা নাই আৰু এতিয়া আমি বিচাৰোঁ যে পুৰণা চৰকাৰে আজি 17 বছৰে কাম কৰি আমাৰ ইয়াত নাচালাক গতিকে আমি এইবাৰ চৰকাৰ চেঞ্জ কৰিব চাওঁ নতুন চৰকাৰে যদি আমাক চাই অলপ সেইখিনি আমি আশা কৰিছোঁ আৰু এইকাৰণে আমি এইবাৰ এইটো দিনতে ভোট দিম। ঠিক আছে।